চিনাকি বাটটোৰে আহি আছোঁ এতিয়া ৰংপুৰৰ অভিমুখে আৰু ৰংপুৰৰ অভিমুখে আহি আছোঁ যেতিয়া মহাবিদ্যালয়ত নোসোমোৱাকৈ কেনেকৈ যাম। ৰংপুৰ মহাবিদ্যালয়ত সোমাই ইয়াত নিমিষা মেম দেই আমাৰ শ্ৰদ্ধাৰ, আৰু এইফালে মোৰ বা দুয়োগৰাকী একদম বাৰ্তালাপ কৰাত ব্যস্ত, আৰু বিনয় ছাৰ অনুৰোধ মৰ্মে তেওঁৰ এটা ফেভৰেট গীত মই পৰিৱেশন কৰিলোঁ। আৰু গীতটিৰ শেষত সকলোৱে এটা হাত চাপৰিৰে মোক সম্ভাষণ জনালে। তাৰ পাছতে আহি মই পালোহি ৰংপুৰ সাহিত্য সভাৰ মহাৰাজা জয়ন্তীৰ সামৰণি অনুষ্ঠান। তাতে পল্লৱী নিৰ্দিষ্ট বক্তা হিচাপে মাতিছিলে আৰু মই এটা গীতৰ কলি পৰিৱেশন কৰিলোঁ, আৰু বায়ে আকৌ মোক এয়া ৰেষ্টুৰেণ্ট এখনলৈ লৈ আহিলে। কি খাওঁ খা বুলি ক'লে, এয়া অৰ্ডাৰ দিলোঁ, এতিয়া খাই লওঁ, বাই।